Hello guys, welcome back to my channel. মই জাহ্নবী সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনালো আৰু আজি বহু দিনৰ মূৰত আকৌ ভিডিঅ' কৰিবলৈ ওলাইছো যোৱা কালি মানে বিশ্বকৰ্মা পূজা 17 ছেপ্টেম্বৰ মোৰ বাৰ্থডে আছিলে কিন্তু তেনেকে আমাৰ ঘৰৰ মানুহ কোনো নাহিলে সেলিব্ৰেশন কৰা নহল এনে অলপ ওলাই গলো ইভিনিং টাইমত মন্দিৰ গলো আপোনালোকক দেখাম বাৰু কেনেকৈ কি কৰিলো মোৰ বাৰ্থডে দিনাখন আৰু আজি হৈছে সানডে 18 ছেপ্টেম্বৰ আমি মানে মোৰ মানে আমাৰ শিৱসাগৰ ঘৰৰ ওচৰৰ বা এজনী শিল্পা বা আমি মানে মোৰ বাৰ্থডেত মানে প্ৰতি বছৰ বুলি নকওঁ থাকেই প্ৰায় লকডাউনতো আছিলে ন লকডাউনত আছিলা লকডাউনত যেতিয়া মোৰ বাৰ্থডে হৈছিলে শিৱসাগৰ ঘৰত তেতিয়া সেইকাৰণে এতিয়া শিল্পা বা মই এতিয়া বজাৰ কৰিবলৈ আহিছোঁ চাওঁ আমি কি কেনেকৈ আজি চেলিব্ৰেট কৰিব পাৰোঁ আজি চ' আহক বজাৰ কৰিবলৈ যাওঁ বহুত গৰম গাইজ ছাতি লৈ ওলাই আহিছোঁ উপায় নাই এতিয়া ঘৰত তেনেকৈ মানুহো নাই বাহেঁত আহি পোৱাহি নাই আৰু আমি দুজনী এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ চাওঁ কি কিনো মাংস কিনিম আৰু কি কিনো চাই লওঁ কি পাওঁ এতিয়াতো আজি ছানডেও হয় বন্ধই প্ৰায়ভাগ আৰু আমি দুজনী এনজয় কৰিম আৰু মোৰ কাজিনজনী আহিব তাই ওচৰতে থাকে তাই আহিব আৰু তেনেকৈ এনজয় কৰিম আৰু কি যে কিনিছে শিল্পবায়ে কি যে কিনিছে নহয় মানে পেষ্ট্ৰি কিনিলে কেক বিচাৰি নাপালে পেষ্ট্ৰি কিনিছে এতিয়া আৰু বহুত বেছি গৰম পৰিছে আৰু দোকানবোৰ সঁচাকৈ বন্ধ আজি মানে ছানডে যে আগবেলাটো বন্ধ থাকে এতিয়া য'ত যাম বুলি ভাবিছিলোঁ দোকানখন বন্ধই এতিয়া ইয়াতে কিনি ল'ম আৰু সৰুকৈ এতিয়া ATM যাম খুচুৰা লৈছোঁ আমি মাংস কিনিব আহিছোঁ মাংস দোকানত বজাৰ কৰি আনিলোঁ এতিয়া এই আমাৰ হাতত দেখিছে এইবোৰ শিল্পা হাতত এইখিনি মোৰ হাতত এইখিনি বিৰাট গৰম দেখিছে ঘামি জামি একদম চুলি ধুই আহিছিলোঁ চুলি ধোৱা একো হেৰিয়ে নহ'ল ফাইদাই নহ'ল একো ইমানেই গৰম এইবোৰ বজাৰ আমি এতিয়া চিকেন ধুলোঁ এইখিনি চিকেন ধুনীয়াকৈ এইফালে আমাৰ শিল্পা বাই কাটি আছে পিঁয়াজ আলু কাটি হৈ গ'ল নহৰু আদা কাটি হৈ গ'ল টেষ্টিছে খাম আৰু আমি এতিয়া দুইজনী চৰ্দি এতিয়া উপায়ো নাই ধুনীয়াকৈ জলকীয়া দি ধুনীয়াকৈ বনাই মেলি খাম আমাৰ অৱস্থাকেইটা দিছে গোটেই ঘামি এদাই একদম তেল লাগিছে বেমাৰী তাৰপিছত এতিয়া আমি এইবিলাক কাটা মেলা কৰি আছোঁ লাহেকৈ বনাম এতিয়া সৰুকৈ কিবা এটা খাই ল'ম আৰু চিঙৰা আনিছোঁ চিঙৰা খাই ল'ম তাৰপিছত লাহেকৈ খাই ল'ম আৰু তাৰপৰা খাম আৰু আমি দুজনীয়ে আছোঁ অকল এতিয়া বৰ্তমানলৈকে কাজিনজনী দেৰিকৈ আহিব তাই কিবা বোলে কাম আছে তো দেৰিকৈ আহিব তাই তাৰপিছত সেয়া ওচৰ বৌহঁতকো চিকেন দিম সেয়াই আৰু লাহেকৈ বনাম আৰু কেৰাহীখন চক আমাৰ মানে কিমান ডাঙৰ কেৰাহী এতিয়া কেৰাহীখন চক এইখন কেৰাহীতে আমি বনাম আৰু এইখনত নবনালে আচলতে সৰু চব আছে কেৰাহী গোটেইখিনি চিকেন নধৰিব এইখনতে বনাম হিউজ কেৰাহী হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ জাহ্নবী হেপী বাৰ্থডে টু ইউ সৰুকৈ মানে কেক কটা নাছিলোঁ যে যোৱাকালি ত' শিল্পবাই আনিলে পেষ্ট্ৰি সেইটোকে কাটিছোঁ আমি এতিয়া ধুনীয়াকৈ খাম আৰু চিঙৰাও আনিলোঁ এতিয়া ধুনীয়াকৈ খাম আৰু অলপ পিছত ঘৰৰ মানুহো পাবহি যোৱাকালি অলপ বেয়া লাগিছিলে ঘৰৰ মানুহ নাছিলে কাৰণে বাৰ্থডে দিনাখন তথাপিও আজি মানে পূৰা হৈ গ'ল সেইটো আজি শিল্পবাও আহিলে আৰু এতিয়া এনেকৈ কাটিলোঁ এতিয়া মানে সেই মানে দুখটো আজি পূৰা হৈ গ'ল মানে চানডে আজি ধুনীয়াকৈ বনাইছোঁ এতিয়া আমি খাই লওঁ এতিয়া চিকেন বনি আছে শিল্পবাই ধুনীয়াকৈ চিকেন বনাইছে এয়া
হৈছে অলৰেডি এয়া জালুক খুন্দি আছে আৰু মই গাইজ ঘৰ সাৰি আছোঁ বহুতেই ধূলি ওলাইছে শিল্পাবাই মাংসটো বনাই আছে আৰু আৰামছে এতিয়া ধুনীয়াকৈ ঘৰ চৰ চিজিল কৰি মেলি আৰামছে খাম এতিয়া 3টামান বাজিবই হ'ল লাহেকৈ এতিয়া ভাতটো খাম হ'বই চিকেন হ'ব হ'ল মই ঘৰটো সাৰি লৈছোঁ মুচি লৈছোঁ ধুনীয়াকৈ আমি দুজনী মেলি খাম এতিয়া কাজিনজনী কিমান দেৰি মূৰত পাইছে নাজানো কিন্তু আমি খাই দিম আগতীয়াকৈ ইমানেই আপোনালোকৰ ঘৰত বাৰু চুলি হয় নাই চুলিয়ে আমাৰ ঘৰটোত ভৰ্তি যিমানো ঘৰ সাৰো অকল চুলিয়ে ওলায় আৰু ধূলি যে ইমান বেছি ধূলি ওলাইছে আৰু সদায় ওলাই থাকে ধূলি যিমানো সাৰো সদায় ওলায়ে থাকে ধূলি ক'ৰ পৰানো ওলাই জানো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন যাৰ যাৰ ঘৰত মানে ঘৰ সাৰিলেই চুলি ওলায় মোৰ যে চুলি ইমান সৰিব ধৰিছে আৰু এতিয়া য'তে ত'তে চুলিয়ে পৰি থাকে ঘৰটো চ' সেয়া গাইজ আমি এতিয়া কাম বন কৰি লওঁ তাৰপিছত দেখাইছোঁ আপোনালোকক কি কৰি আছোঁ আৰু একদম ঘৰত কামৱালী বাই নিচিনাকৈ আছোঁ আজি এতিয়া খাবলৈ লৈছোঁ ধুনীয়াকৈ চব কাম বন কৰি হৈ গ'ল হৈ এতিয়া বিন্দাছ আমি দুজনীয়ে খাবলৈ লৈছোঁ কাজিনজনী নাহিলে তাই অলপ গা বেয়া হৈ গ'ল তাই মানে ওলাই গৈছিলে হঠাৎ তাই গাটো বেয়া হ'ল সেইকাৰণে আহিব নোৱাৰিলে এতিয়া শিল্পবা আৰু ময়ে খাবলৈ লৈছোঁ ধুনীয়াকৈ একদম সজাই লৈছোঁ সজাই মাংস ভাত খাবলৈ বেলেগ নবনালোঁ আৰু মাংস ভাতে খাবলৈ লৈছোঁ আৰু গোল নেমু থাকিলে আৰু তাৰ গোন্ধইদি মানে মাংস ভাত খাই মজাই এটা বেলেগ চ' আমি খাই লওঁ এয়া আমাৰ বাৰ্থডে গাৰ্ল বাৰ্থডে খাই উঠি এতিয়া কাঁহী বাতি ধুইছে কিমান কষ্ট কৰিছে সেইটো উপায় নাই এতিয়া নিজে ধুবলগীয়া হৈছে নিজে বনাইছোঁ নিজে খাইছোঁ সেইটো ঘৰৰ মানুহ নাই ঘৰৰ মানুহ থকাহেঁতেন বনাই মেলি দিলে আমি আৰামছে খালোঁ এতিয়া নিজে বনাইছোঁ নিজে বহুত ধুব লগা হৈছে দেখিছোঁ নাই ইমান জাইণ্ট কেৰাহী ধুইছোঁ চিকচিকা হৈ গৈছে একদম চিকচিকীয়া হৈ গৈছে গাইজ অলপ শুই দিলোঁ মানে আমি ভাত চাত খাই একদম গমেই নাপাওঁ এতিয়া বাজিলে 6:30 তাৰপিছত আমাৰ বা মানে মোৰ কাহিলীপাৰাত এগৰাকী বা থাকে ববিতা বা তেখেত আহি পালেহি তাৰপিছত আমি এতিয়া ধুনীয়াকৈ সাৰ পালোঁ আৰু আমাৰ মোৰ নিজৰ বা আহি পোৱাহি নাই এতিয়া মানে ৰাস্তাতে আছে আহি পাবহি আৰু এতিয়া কি কৰিম শিল্পাবাক আজি থাকিব কৈছোঁ শিল্পাবা নাথাকে বহুত বেয়া লাগিছে এতিয়া মোৰ তো কি ক'ব আৰু আজিৰ দিনটো আমি এনেকৈয়ে ফটোৱামি কৰিলোঁ সেয়াই আৰু চ' ফাইনেলি আজি 18 ছেপ্টেম্বৰ 17 ছেপ্টেম্বৰ মোৰ বাৰ্থডেত কেক কাটা নহ'ল এতিয়া ফাইনেলি 18 ছেপ্টেম্বৰ মোৰ ঘৰৰ মানুহ আহিলে মানে মোৰ বাহঁত আহিলে ভিডিঅ' আহিলে তো মাহঁতো শিৱসাগৰত আছে তথাপিও ভাল লাগিছে আজি আমি লাডু গাত পইতাচৰণী সোমাই গৈছিলে কাণত একদম বাৰ্থডে মানে লেট হ'ল আজি পোষ্ট চেলিব্ৰেশ্যন মানে পোষ্ট বাৰ্থডে চেলিব্ৰেশ্যন প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ ডান্স ক্লাছত আপোনালোকক ভিডিঅ'টো মই দেখাম প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ বাৰ্থডে দিনাখন নকৰিলোঁ আৰু এতিয়া পোষ্ট চেলিব্ৰেশ্যন আজি 18 ছেপ্টেম্বৰ আৰু বাহঁত আহিলে আমাৰ ববিতা বা আহিছে শিল্পা বা আহিছে চব এতিয়া কেক কাটিবলৈ লৈছোঁ আপোনালোকে দেখিয়ে আছে শিল্পা বা মুখখন ন চব এতিয়া কাটিবলৈ লৈছোঁ আপোনালোকে মোক মানে উইশ কৰিব যাতে মোৰ দিনবোৰ ভালে যায় তো কাটিবলৈ লৈছোঁ আৰু আপোনালোকৰ ফালৰ পৰা মোক আশীৰ্বাদ জনাব ব্ল' কৰি দিওঁ আকৌ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে হেপী বাৰ্থডে টু ইউ May God bless you. May God bless you. God bless you. Happy birthday to you. Circumstance. That's why I wish you happy birthday. Extremely sorry for it. It's okay. It's মোৰ কাৰণে আজি বহুত ন টিকলি গাটো বেয়া আছিলে সেইকাৰণে আজি
এতিয়া ফাইনেলি মই শিল্পবাক খাবলৈ লৈছোঁ কেকটো বহুত ভাল আপোনালোকেও এতিয়া ববিতাবা আৰু শিল্পাবা যাবলৈ ওলালে শ্ৰীনাম নিবলৈ আহিছে বিন্দুৱে এতিয়া হেল্ল' গাইজ জানো নামি দেখাই দিয়া কিমান বিগ হলা বাই বাই Hey guys, আজি হৈছে 20 ছেপ্টেম্বৰ 18 ছেপ্টেম্বৰ দিনাখন ৰাতিলৈ ভাগৰ লাগিলে ভিডিঅ' বনাবলৈ মন নগ'ল আৰু পিছদিনাখন মানে এডিট কৰিবও মন নগ'ল ভিডিঅ'জ বনাবও মন নগ'ল চ' আজিয়ে মানে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ আজি মই এতিয়া ডান্স ক্লাছলৈ আহি আছোঁ ডান্স মেটকেইটাক আজি পাৰ্টি দিয়াৰ কথা আজি আমি কেনেকৈ এনজয়মেণ্ট কৰোঁ আপোনালোকক দেখাম চাই থাকক আমি ক্লাছত আছোঁ এতিয়া ইমান লাজ কৰি আছে চ' গাইজ আমি এতিয়া চব পালেহি যি বহি আছে হীৰকৰ কাৰণে ৰখি আছোঁ হীৰক আহি পোৱাহি নাই আমি এতিয়া ধুনীয়াকৈ পাৰ্টি কৰিম গাইজ ম'ম' আনিছোঁ এতিয়া ম'ম' পাৰ্টি চলিছে হীৰকটো আহিয়ে পোৱাহি নাই এতিয়া আমি খাবলৈ ষ্টাৰ্ট কৰিলোঁ তো সেয়াই আৰু আমি এতিয়া লগে ভাগে মিলি খাইছোঁ গাইজ আমি এতিয়া প্ৰেক্টিচ কৰি আছোঁ গাইজ জাষ্ট আহি ঘৰ পালোহি দেখিছে ঘামি লুতুৰি পুতুৰি ইমানেই গৰম পৰিছে মানে দিনত গৰমটো পৰিছে ৰাতিলৈ অকণমান ঠাণ্ডা পৰিছে বাৰু তথাপি দিনত বহুত বেছিয়ে গৰম আৰু আজি দিনটো মোৰ বহুত ধুনীয়াকৈ গ'ল সৰু সুৰা পাৰ্টি কৰি দিলোঁ মোৰ ডান্স মেটকেইটাৰ লগত বহুতেই ভাল লাগিলে মোৰ বাৰ্থডে ব্লগ ইমানেই আছিল যদি আপোনালোকৰ মোৰ ভিডিঅ'টি চাই ভাল লাগিলে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাৰ কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকৰ ন'টিফিকেশ্যন আহে টিল দেন ঠিক বাই বাই আন এটা ভিডিঅ' লগ পাম